হে গাইজ, আপোনালোকৰ খবৰ কেনে? খবৰ নিশ্চয় ভাল। আজি মই কি বিষয়ত আলোচনা কৰিম, আপোনালোকে আগতীয়াকৈ ভিডিঅ'টোৰ থাম্বনেইলটো চাই গমেই পাইছে। কি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো লিংক কৰাটো অতি জৰুৰী হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো নটিচটো আহিছে, অন্যথাই আপোনালোকৰ জৰিমনা হ'ব পাৰে। কেনেকৈ আপুনি 2 মিনিটত পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব পাৰে, সেই বিষয়ত অলপ আলোচনা কৰিম। অলপ পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি এইটো কৰিবৰ কাৰণে প্ৰথমে ক্ৰমত যাব। মই ক্ৰমত গৈ আছোঁ। ক্ৰমত আহিলোঁ। ইয়াত আপুনি চাৰ্চ কৰিব ই ফিলিং বুলি। মই এতিয়া চাৰ্চ কৰিম ই ফিলিং বুলি চাৰ্চ কৰি দিব। মই দি আছোঁ। এতিয়া আপুনি ডেস্কটপ ছাইটটো কৰি ল'ব। মই ডেস্কটপ ছাইটটো কৰি লৈ আছোঁ। ঠিক আছে, ডেস্কটপ ছাইটটো মই কৰিছোঁ। আপোনালোকে ডেস্কটপ ছাইটটো কৰি ল'লে ভাল হ'ব। এই ইণ্টাৰফেচটো দেখিছে আপুনি, ই ফিলিং হোম পেজ বুলি আছে, ইয়াত ক্লিক কৰি দিব। মই দি আছোঁ। এতিয়া ওপৰত লেফ্ট কৰ্নাৰত আপোনালোকে দেখিব হোমত আপুনি ক্লিক কৰি দিব। মই দি আছোঁ। মই দিছোঁ। হোমত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপুনি ক্ৰছ চিনটো ক্লিক কৰি দি কিনে এইটো আঁতৰাই দিব। তাৰপিছত এতিয়া আপুনি চাব লেফ্ট ছাইডত লিংক আধাৰ বুলি দেখা পাইছে, আপুনি তাত ক্লিক কৰি দিব। লিংক আধাৰত মই দিছোঁ। আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ওপৰতো দিব আপুনি আধাৰ পান নাম্বাৰটো দিব, পান কাৰ্ড নাম্বাৰটো দিব। তাৰপিছত দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো। তাৰ তলতটো দিব আপুনি আধাৰ কাৰ্ডত আপোনাৰ নামটো কেনেকুৱা আছে সেইটো দিব। তাৰপিছত ছেকেণ্ড বাকচত মাজৰ বাকচতটো নহয়, ওপৰৰ মাজত বাকচত নহয়, আপুনি তলৰ বাকচত ক্লিক কৰি দি কিনে ইয়াত কেপচাৰ বহাই দিব। বহাই দিয়াৰ পিছতে লিংকত ক্লিক কৰি দিব। মই বহাই দিছোঁ। মই পান কাৰ্ডৰ নাম্বাৰটো দিছোঁ, আধাৰ কাৰ্ডৰ নাম্বাৰটো দিছোঁ, নামটো দিছোঁ। এতিয়া কেপচাৰটো মই বহাই দিছোঁ। এতিয়া মই লিংকত ক্লিক কৰি দিম, লিংক আধাৰত ক্লিক কৰি দিম। আপোনালোকে দেখা পাইছে, মই দিছোঁ। দিয়াৰ পিছতে মোৰ একেবাৰে ওপৰটো চাওক আপুনি, ইয়ৰ পান ইজ অলৰেডি লিংকড, মানে মোৰ পান কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত আগতে মই লিংক কৰিছিলোঁ, সেইবাবে এনেকুৱা দেখাইছে। আপোনালোকে যদি নিউ কৰিব ইচ্ছা আছে, যদি আপুনি নিউ কৰে, তেনেহ'লে আপোনাৰ এনেকুৱা নহয়। আপোনালোকে আহিব, কংগ্ৰেচুলেশ্যন ইয়ৰ পান এণ্ড আধাৰ কাৰ্ড লিংকেড। হে গাইজ, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। পিছৰ কথাটো হ'ল, মোৰ ভিডিঅ'টোৰ পৰা যদি অকণমান আপোনালোকৰ উপকাৰ হৈ থাকে, তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যনটো বজাই দিব কিন্তু, ছাবস্ক্ৰাইব কৰি কিনে। থেংক ইউ।